নমস্কাৰ টাইম লাইভ আসামৰ দৰ্শকসকলক পুনৰ স্বাগতম জনাইছো। এই মুহূৰ্তত দিবলৈছো এক গুৰুত্বপূৰ্ণ খবৰ। কাজিৰঙাত বৰ্তমান বানৰ সংহাৰ পৰিস্থিতিৰ পৰিৱৰ্তন হৈছে। বৰ্তমান কাজিৰঙাৰ বানৰ ভয়াৱহ পৰিস্থিতিৰ কিছু পৰিৱৰ্তন পোৱা গৈছে। কিন্তু ভয়াৱহ বানপানীৰ ফলত ধানৰ খেতি আৰু বহুতো অন্যান্য শাক-পাচলিৰ খেতিসমূহ নষ্ট হয়। উপায়হীন হৈ ৰাইজে চৰকাৰৰ ওচৰত সহায় বিচাৰিছে। নষ্ট হোৱা শস্যসমূহৰ লগতে যিসমূহ ঘৰত বানপানীয়ে ক্ষতি সাধন কৰিলে তাৰ ক্ষতিপূৰণ দিবৰ বাবে তেওঁলোকে চৰকাৰক আহ্বান জনাইছে। লগতে চৰকাৰক যিসমূহ ঘৰ বানত আক্ৰান্ত হৈছে সেই ঘৰসমূহত ব্লিচিং পাউডাৰ দি বীজাণুমুক্ত কৰি দিবলৈ অনুৰোধ জনাইছে। আমাৰ এতিয়া যিটো বানপানী হৈছিলে তাৰে কিছু উন্নত হৈছে আৰু আমাৰ যিটো পথাৰত ধানখিনি ডুবি আছে ইয়াতো বহুত খৰচো হৈছিলে। গতিকে চৰকাৰৰ ফালৰ পৰা যদি কিবা সাহায্য দিয়ে তেতিয়াহ'লে আমি অলপ উন্নত হ'ম আৰু চৰকাৰ যাতে দৃষ্টি পূৰা ৰাখে কাৰ পথাৰত ধানখিনি নষ্ট হয় যাতে বেমেজালি নহয় আৰু চাই পেলাই নিজে ছাৰ্ভে কৰি পেলাই যাতে ক্ষতিপূৰণ দিলে ভাল হ'ব। আৰু ঘৰত পানী শুকাইছে যিবিলাক একেবাৰে ডুবি গৈছিলে এতিয়া আপোনাৰ গেলাৰ পৰিস্থিতি এটা হৈছে। আগতো চাইছিলোঁ ব্লিচিং পাউডাৰ বা তেনেকুৱা ফেনাইল দিয়াৰ ব্যৱস্থা কৰা নাছিলে। এইবাৰ যাতে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা আমাক যাতে ব্লিচিং পাউডাৰ ফেনাইল দিয়াৰ ব্যৱস্থা কৰে। বানাকান্তৰ এই অনুৰোধ চৰকাৰে কিদৰে ৰক্ষা কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কেমেৰা পাৰ্চন উজ্জ্বল চৌধুৰীৰ সহযোগত কাজিৰঙাৰ পৰা ফাৰুক শেখৰ ৰিপৰ্ট টাইম লাইভ আসাম।